Hi guys, welcome back to my YouTube channel. মই উন্নতি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এতিয়া বাজিছে 5টা বাজিছে আৰু মই আহিছোঁ অংকুৰৰ তাত অংকুৰ ভাইক লগ কৰিবলৈ কাৰণ অংকুৰ ভাইৰ পৰা মই এখন নোট লৈ যাব লাগে ইংলিছৰ পৰীক্ষা আছে 30 তাৰিখে মই আজিলৈকে পঢ়া নাই নোটখন লৈ যায় অলপমান যদি পাৰোঁ পঢ়িলোঁ আৰু এনেতো একেদিন বিহু চলি আছে ফাংচন চলি আজি আছে জুবিনদাৰ প্ৰগ্ৰেম আমাৰ গাঁৱৰ ওচৰতে গাইছ এতিয়া বৰ্তমান যাই আছোঁ মই অংকুৰ ঘৰলৈ তাৰ বোলে চাইকেলখন বেয়া হৈছে তো তাক আনিবলৈ যাই আছোঁ অংকুৰ খাই গৈছে এফালে অলপ ৰ'দটো পৰা নাই তই ক'লা হৈছা এই গাইজ তই অংকুৰৰ চেনেলত 2 মাহমান হ'ল নি ভিডিঅ' অহা নাই 2 মাহমান হ'ব 13-15 দিনমান হ'ল অংকুৰৰ চেনেলত ভিডিঅ' অহা নাই ইমান দিনে কাৰণটো মানে গাইজ মই ক'তো বাহিৰত যাব পৰা নাই আৰু দেউতাৰ অলপ অসুখ হৈছিল আৰু মোৰ চেনেলত চাই ল'ব এটা ভিডিঅ' কালি মানে দি দিম বা আজিয়ে দিব পাৰোঁ মানে ভিডিঅ' কালি এটা শ্বুট কৰিছোঁ কিবা কিবি তো সেইখিনিয়ে চাই ল'ব আৰু ভিডিঅ' লিংক থাকিব তলত ইয়াত তো আজি মানে মই এটা হেলমেট অৰ্ডাৰ দিছিলোঁ শ্বিলং ৰাইডৰ বাবে মানে আমাৰ শ্বিলং ৰাইড কৰিম আমি বিৰাজ আৰু মই অকলে ইয়াৰ বোলে পৰীক্ষা অহা মাহত আমি ডেটটো ফিক্স কৰিছোঁ 2 তাৰিখ বুলি যদিহে মানে আমাৰ যোনটো এক্সাম চলি আছে ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম যদি এক্সামটো মানে পিছুৱাই দি মানে গমে পাইছে আপোনাৰ পৰিস্থিতিটো পিছুৱাই আজি মাহে হ'ল পৰীক্ষা অনুষ্ঠিত হোৱাৰ তো যদি এক্সামটো মানে পিছুৱাই 2 তাৰিখলৈ সমাপ্ত হয় তেন্তে আমি শ্বিলং ৰাইড কৰিম 2 তাৰিখে আৰু যদি এক্সামটো পিছুৱাই পাছলৈ নিয়ে তেন্তে মুঠতে কৰাটো কৰিম কিন্তু আমাৰ ডেটটো পিছুৱাব ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ শ্বিলং ৰাইডত আমি মেঘালয়ত যিমান চাবলগীয়া জেগা আছে চেৰাপুঞ্জী উমিয়াম লেক মৌচিম ৰাম তাৰপাছত আপোনাৰ ডাউকি গোটেইখিনি চাম আমি আপোনালোকক দেখাম আপোনালোকক আমাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো আজি মই এটা হেলমেট অৰ্ডাৰ দিছিলোঁ শ্বিলং ৰাইডৰ বাবে তো হেলমেটটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ 640 টকাত তো সেই হেলমেটটো মানে যিটো হেলমেট মই অৰ্ডাৰ দিছিলোঁ সেইটো হেলমেট ঠাইত কিবা এটা ধাব্বা দি খেদিছে এনেকুৱা গাইজ এইটো নিচিনা সেনে ন ৰাউণ্ড আমি ফুল গ'ল তৰবুজ এটাৰ দৰে তাৰমানে এনেকুৱা ধাপ্পা এটা দি খেদিছে যোনটো মোৰ মাথাতে নুমে আৰু মানে এডাল যোনটো ফিটাডাল থাকে মানে এইটো লকটো সেইটো মানে ইয়াতে নাযায় গ'লক তো মই হেৰি কৰিলোঁ মানে ৰিটাৰ্ণ কৰিছোঁ তো আজি আপোনালোকক মই এটা এপৰ কথা ক'ম এইটো এপটো মোক কোনো ধৰণৰ স্পনচাৰ কৰা নাই মোৰ মানে এপটোৰ লগত মই যিখিনি আছে সেইখিনি আপোনালোকক কৈছোঁ এপটো মোক এজন ফ্ৰেণ্ডে দিছিলে আৰু এইটো এপটো আপোনালোকক মই দিব ওলাইছোঁ যে এপটোৰ নাম হৈছে ফেমপে কিছুমানে হয়তো জানেই মানে ফেমপে কি বস্তু এইটো এটা গুগল পে'ৰ দৰে বস্তু মানে মোক ফ্ৰেণ্ডটোৱে দিছিলে এটা লিংক দিছিলে মই সেই লিংকটো সি মোক ডাউনলোড কৰি দিয়ে তো এইটো লিংকটো ডাউনলোড কৰাৰ পিছত আপোনাৰ নিজৰ আধাৰ কাৰ্ড আৰু আপোনাৰ পেৰেণ্টছৰ পান কাৰ্ড লাগিব আৰু মানে আপুনি আণ্ডাৰ 18 হ'ব লাগিব যেতিয়া আপুনি এটা মানে ক্ৰিয়েট কৰে একাউণ্ট আৰু যোনটো লিংকৰ পৰা যাৰ লিংকটোৰ পৰা আপুনি ক্ৰিয়েট কৰে সেই লিংকটোৰ গৰাকীয়ে মানে 100 টকা পাব আৰু আপুনি ক্ৰিয়েট কৰাৰ লগে আপুনি 50 টকা পাব তো আপোনালোকে বিশ্বাস নকৰেতো এইটো চাই লওক 271 টকা 271 টকা আৰু মই কামাইছিলোঁ মানে 510 টকা এতিয়া খাই 271 টকা আছে আৰু ইয়াৰ দ্বাৰা আপুনি ৰিচাৰ্জ কৰিব পাৰে তাৰপিছত গুগল পে' ছিষ্টেম আছে তাৰপিছত আৰু শ্বপ অন এমাজন অৰ্ডাৰ মানে খাদ্য অৰ্ডাৰ কৰিব পাৰে বেংক বেলেঞ্চৰ চেক মানে বেংকৰ দ্বাৰা আপুনি পইচা ট্ৰান্সফাৰ কৰিব পাৰে এপটো বেয়া মই ভাবিছোঁ প্ৰথমতে ফেক বুলি কিন্তু এপটো ফেক নহয় এইটো আপোনালোকে ডাউনলোড কৰক ডিছক্ৰিপশ্যনত লিংক আছে মোৰ লিংকটোৰ পৰা ডাউনলোড কৰক যদি আপোনালোকে ডাউনলোড কৰি একাউণ্টটো ক্ৰিয়েট কৰে তেন্তে মই 100 টকা পাম আপোনালোকে ডাউনলোড কৰা যদি নাজানে কেনেকৈ ক্ৰিয়েট কৰিব লাগে তো তাৰে তলত মোৰ লিংক এইটো এপটোৰ যোনটো লিংক দিয়া আছে তাৰে তলত আৰু এটা লিংক আছে সেই লিংকটো চাওক ইউটিউবত পৰা চাই কিনে আপোনালোকে বুজি এই লিংকটো ক্ৰিয়েট কৰক মোৰ লিংকটোৰ দ্বাৰা কিন্তু ক্ৰিয়েট কৰিব মই 100 টকাকৈ পাম এজনৰ পৰা আৰু আপোনালোকে 50 টকাকৈ পাব আপুনিও বেলেগক আপোনাৰ লিংকটোৰ দ্বাৰা খুলিব দিয়ক তো আপুনি 100 পাব ভিউ চাওক কি এটা সুন্দৰ ভিউ গছৰ মাজে আমি গছৰ তোক এদিন তোৰ ইংকে গাৰ্লফ্ৰেণ্ড ইংকে ধৰিব ইংকে ধৰিব নৰিবা ইংকে তেতিয়া এটা গান তোৰ মুখত আহিব কপালত আঁকি দিম মৰম সানি দিম বুকুতে তুমি মোৰে কইনা অংকুৰ তুমি যিহেতু মেজৰত মানে মেজৰ লোৱা ইংলিছত মেজৰ লোৱা ছাত্ৰ মানে ডিগ্ৰী কলেজত আমি এতিয়া ফুৰিবলৈ গৈছিলোঁ এইটো কি হ'ব আমি এতিয়া ফুৰিব যাইছোঁ we are going for a long ride now guys long ride now ini purba jenis for a ride literal ride মই আপোনাক যে ক'লোঁ
ফেম পে'ৰ কথা সেই ফেম পে'টোৰ দ্বাৰা মই এইটো কিনিলোঁ অনলাইন পে'মেণ্ট কৰি আপোনালোকে বিশ্বাস নকৰে কিবা নিজে বুলি অকণমান বিশ্বাস কৰি কিনে চাওকচোন এইটো মই এতিয়া অংকুৰকো খুৱাম অংকুৰেও খাব নাই কি অংকুৰ আৰু গাইছ এতিয়া আমি যাই আছোঁ ব্ৰহ্মপুত্ৰ নদী পাৰলৈ আৰু আগৰ ভিউটো দেখোঁ না, ভিউটো দেখোঁ। চাওঁ না এদিকে কয় আপোনাৰ কেন্দুকুছি হয় না মাজিৰগাঁও অলপ এই এনেকুৱা আগত কেন্দুকুছি পাৰ হৈ আহিলোঁ আমি আৰু দক্ষিণ কামৰূপ ছোৱালীবোৰ দেখিলে আমাৰ জুবিন দা আৰু আমাৰ থলুৱা গায়ক মানে থলুৱা নহয় মানে আমাৰ কাৰণে থলুৱা গায়ক কুমাৰ ভৱেশ দাৰ আৰু জুবিন দাৰ এইটো গানটো মনত পৰে কামৰূপীয়া ছোৱালী ঐ দেখাত যে বৰ ধুনীয়া তই বৰ ধুনীয়া তই দেখিলে ইয়াত চলি যায় মোৰ তাতলে পাহৰ বহিলৈ তই কালৈনো বৈছ গামোচা তই কালৈনো বৈছ গামোচা তই দিবিনে ফণি ফুলে বাকী নাজানো অংগৰ অৱস্থা চাওক এই আপোনালৈ যদি দেখা লাপাৰবাহী কা নতিজা সৰুতে পলিঅ' নাখালি গাছ এনেকুৱাই হয় তাতে আৰু ইয়াৰ 1 কুইণ্টেলমান ৱেইট আছে এই মোৰ মই তাক যোৱাই নাই মই গম পাইছোঁ ইয়াক মই যাবলৈ আনি গুচি গৈছে পলিঅ' খানে ইয়াৰ আইডিয়া নাই তে চাচোন কিমান 1 ফুটমান ডঙা হৈ গৈছে গাইছ ইয়াতে বাজি ৰ আৰু এইখিনি অলপ টাইট আছে ঐ তাতে ধুই আছে মূৰ্খ দেখছা না গাইছ তাতে ধুই আছে সি তাতে আৰু পুত হ'ব আৰু লাগিব মূৰ্খ মাখান মানে কিয় জন্ম পায় তো মোৰখিনি বঢ়িয়া গাইছ এইবাৰ যা নাই ইয়াতে যাব চাগে নাই নাযায় ওইখানি বঢ়িয়া তাই চাওক গাইছ কিমান ডেঞ্জাৰ হৈ আছে মানে এই গাইজ এই মাহা দেখছি না সুমি গেছিলোঁ তো গাইছ আমি মানে নাওখনত উঠিবলৈ গ'লোঁ একপি ফটো উঠিছোঁ আৰু ইমান কষ্টৰে গৈছোঁ মানে ইয়াৰে এজন মানে স্থানীয় লোকে মানে কি ক'লে এইখিনি মানে পুত হৈছে তো পানীটো শুকাল অলপ মানে বালা পুতে সমান হৈছে মানে সুমি যাম বুলি ক'লে যে 1 কঁকালমান মানে যদি পুতত সুমি যাওঁ তো ওলাব নোৱাৰিম বুলি আমাক দমো দিলে আৰু আমাক অলপ মানে বুজালেও তো সেইবাবে আহিলোঁ তো এইজন মানুহে আমাক বহুত মানে অলপ এক্সপ্লেইন কৰিলে তো আমি যাওঁ আৰু ইয়াৰ পৰা যাওঁ আপোনালোক চাই ডাইৰেক্ট জুবিন গাৰ্গক দেখাব এতিয়া আমি যাই আছোঁ জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ ইয়াতে আমাৰ লগত সন্মনিতা আৰু মই আমি যাই আছোঁ অলপ আৰু বেছি দূৰ নাই আৰু অলপ আছোঁ আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আপোনালোকৰ জুবিন দাৰ প্ৰগ্ৰেম চাব তো আপোনালোকে জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ বাজি আছে জুবিন দা আমাৰ দখলা বুলিয়ে ক'লোঁ দখলাত আছে তোমালোকে চাই থাকক আৰু বহুত বেছি মনত যাচিব আমাক আমি বহুত কষ্ট কৰিছোঁ আৰু মই যোনটো আজি মানে লিংকটো দিছোঁ ডিছক্ৰিপশ্যনত আপোনালোকে সেইটো ডাউনলোড কৰিব আৰু সেইটো ডাউনলোড কৰি মই 100 টকা পাম আৰু আপোনালোকৰ 50 টকা পাব যাব লাগিব কৈছিলে মোক দিছোঁ মোক শুনিবাৰ দিবি তো গাইছ আমি আহি পালোঁ এইবিলাক জগত মানে গুগল পে' নাই আমি কিবা অলপ খাব লাগিছিল আমি ইউকিলিচাৰটো মই আছোঁ আমি সৰুৰে বন্ধু আমি একেলগে পঢ়িছিলোঁ ক্লাছ 5লৈ সি বেলেগ ফালে গ'লোঁ মই বেলেগ ফালে গ'লোঁ আমি আছোঁ আৰু আমাৰ আপোনাৰ চাইডে ডাইৰেক্ট আপোনাৰ এতিয়া মানে ভিডিঅ' কৰাৰ মানে অৱস্থাত নাই গাইছ বহুত মানুহ সমাগম জুবিন দা ফাংচন বুলিলে বহুত মানুহ সমাগম তো যেতিয়া জুবিন দা উঠে যদি আমি পাৰোঁ আপোনাকতো আগৰ পৰা দেখালোঁ আৰু যদি নোৱাৰোঁ মানে আপোনালোকক ভিডিঅ' দেখাম জুবিন দা ফাংচন যোৱা মানুহ সমাগম ভিডিঅ' দেখাম এতিয়া দিয়ক চাই দিয়ক জুবিন দা লাগে জুবিন
তো মানুহ চাওক গাইছ ভালদৰে চাবই পৰা নাই এবাৰ আগত আহিলোঁ ইয়াৰ পৰা আৰু যাবই নিদিয়ে তো এনেদৰে জুবিন দা গ'ল আৰু আমি ঘৰে ঘৰে যাওঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ